প্ৰথমতে এই ভিডিঅ'টো চাই লওক ভগৱান বুলি ক'লে কেনেকুৱা এটা মানে শান্তি, কিন্তু সেই শান্তিৰ বস্তু এটা মানে এনেকুৱা এটা ঠাইত মানে লগাই থৈছে, মানে বহুতে ভাবিছে যে সেইখিনি ঠাইত যদি মানে ভগৱানৰ ফটো লগায় তেনেহ'লে সেই ঠাইখিনি লেতেৰা নহ'ব, মানে থু পিক নেপেলাব, মানে বহুতে য'তে ত'তে থু পিক পেলাইতো। কিন্তু চাওক, য'ত লগাইছে সেইখিনিত হয়তো পেলোৱা নাই, কিন্তু তাৰ আশে পাশে এনেকৈ পেলাইছে, মানে ইমান লেতেৰা পৰিৱেশ। আৰু এই পৰিৱেশটো হৈছে মানে কি দোকানৰ, মানে হ'লচেল দোকানৰ মানে ওপৰত মানে গৈছিলোঁ মই বৰপেটা ৰোডৰ। তো এনেকুৱা মানে বিভিন্ন ঠাইতে মই গ'লে এনেকুৱা দেখা পাওঁ, মানে য'তে নহওক কিয় চিনেমা হলৰ পৰা আদি কৰি মানে বেংকত গ'লেও মানে যদি ওপৰত মানে উঠে চিৰিত উঠে তেনেহ'লে ভাল ভাল ঠাইতো মানে এনেকুৱা অৱস্থা। মানে মানুহবোৰৰ মানে কি অলপো মানে জ্ঞান নাই নেকি যে ক'ত থু পেলাব লাগে, ক'ত পিক পেলাব লাগে। মানে খাইছে খাওক, কিন্তু এটাতো নিজৰ জ্ঞান থাকিব লাগে না, যে ক'ত কি পেলাব লাগিব, ক'ত কি কৰিব লাগিব এনেকুৱা। তো এনেকুৱা কিয় কৰে? আৰু যিসকলে এইটো ভাবি লগাইছে তাতে যে সেইখিনি ঠাইত যদি ভগৱানৰ ফটো লগায় তেনেহ'লে মানে সেই নহ'ব, ঠাইখিনি লেতেৰা নহ'ব। কিয় কৰে এনেকুৱা? ভগৱান ইমান মানে এটা পৰিষ্কাৰ ঠাইত মানে মন্দিৰত মানে আমি সেই কৰোঁ, ৰাখোঁ, পূজা কৰোঁ, তেনেকুৱা এটা আমাৰ শ্ৰদ্ধাৰ মানে বস্তু এটা কিয় এনেকুৱা ঠাইত লগাব লাগে?